নিজৰ ডেকা চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি ওলালোঁ এঠাইত আলহী খাবলৈ, গৰম বন্ধ দিছে। চ' আলহী খাবলৈ আহিছোঁ। এয়া চাদৰ মেখেলা পিন্ধি ওলাইছোঁ। এতিয়া ক'বচোন চাদৰ মেখেলাত মোক কেনেকুৱা লাগে কমেণ্টত জনাব। এয়া ৰুনু গতিকে মোৰ ছাবস্ক্ৰাইবাৰো, মোৰ বান্ধৱীও, মোৰ ভণ্টিও চব আৰু। গতিকে আমি এতিয়া আলহী খাব যাম, মানে ভাত খাব মাতিছে। গতিকে গৈ আছোঁ, গৈ পেলাই কি খাওঁ কি কৰোঁ আপোনালোকক আজি দিনটোৰ গোটেইখিনি আমি দেখুৱাই থাকিম। আৰু এইকেইটা চানা পোনা আমাৰ চব ওলাই আহিছে আমাৰ লগত। এতিয়া অকণ অকণ বৰষুণ দি আছে, তথাপিতো আমি খোজকাঢ়ি গৈ আছোঁ। অলপ পিছত আমি বেটাৰী ৰিক্সা লৈ ল'ম, তাৰপিছত আমি গৈ থাকিম। আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। ফাইনেলি আমি বেটাৰী ৰিক্সাত উঠি ল'লোঁ আৰু এতিয়া আলহী লৈ ভ্ৰমণ কৰি আছোঁ। শুনিলো, মই মাতটো বুজি পোৱা নাই। খাবা না? কাৰোবাৰ ৰং নাম্বাৰ কি লাগছে। খাবা আজি? কি খাবা আজি? যি দেই মাছ আৰু মাংস খাবাই। হয় নেকি? এতিয়া আহি আছোঁ। চশমাযোৰা গলত কি লৈছে? বৰষুণ আহি আছে কিন কিনিয়া। আমি বেটাৰী ৰিক্সাত আহি আছোঁ। ফুল এনজয় কৰি আছোঁ। ফুল এনজয় আপোনালোকক চাই থাকক। ঘৰৰ সদায় আন্দি কৰা আহিলোঁ, কিমান থাকিব, বেলেগতো খাব লাগে। জীৱন দুদিনীয়া, এনজয় কৰক আৰু ভালকৈ থাকক। ফাইনেলি আমি আলহীৰ ঘৰ আহি পালোঁ। এই জাষ্ট আহি বহিছোঁ। যদিও বৰষুণৰ বতৰ হয়নে, গৰমটো আছে এটা আৰু মানে কেনেকুৱা কওঁ, একদম উৎকট গৰমটো নহয়, কিন্তু মানে অলপ 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 গৰম, যিটো গহীন গম্ভীৰ গৰম বুলি কয় সেই গৰমটো আছে। গতিকে গৰম হ'লেওতো আৰু আহিবই লাগিব, যাবই লাগিব, অহা যোৱা কৰিবই লাগিব, তেনেকৈ কাম কৰি থাকিবই লাগিব। গতিকে বহি ল'লোঁ। এতিয়া আমি আৰু বোকা মানে ৰাস্তাটো বহুত বোকা হৈছে। ফাইনেলি চাহ তাহ খাই উঠিলোঁ। উঠি তাত ড্ৰেছ চেঞ্জ কৰিম, তাৰপিছত ভাত খাম। ড্ৰেছটো চেঞ্জ কৰিলোঁ। এই মই মানে চাহ খোৱাতে দেখুৱাব নহ'ল আপোনালোকক। মিঠাই চিঠাই বহুতবিধ বস্তু দিছিল, মিঠাই খাবই নোৱাৰিলোঁ। লালমোহনটো খালোঁ, বাকী গল্লা চল্লা খাব নোৱাৰিলোঁ। বহুত মিঠা খোৱাটো বেয়া, শকত হৈছোঁ। চ' মই খাব নোৱাৰিলোঁ। সেইকাৰণে আৰু যদি চাহখিনি গোটেই খাই দিওঁ, এয়া চাহ গোটেইখিনি যদি খাই দিওঁ ভাত খাব নোৱাৰিম। চ' অলপমান খালোঁ আৰু নিয়মটো কৰিলোঁ আলহীৰ ঘৰত আহিছোঁ যেতিয়া। বেছি নাখাবা গাখীৰ দিয়া চাহ, ভাত খাব নোৱাৰিবা। ফাইনেলি আমাৰ খানা ৰেডি। এতিয়া এইয়া চব বহি লৈছে, ইফালে মই, তাৰপাছত ইফালে চানা পোনা গোটেই বহি লৈছে আমাৰ। হেল্ল' হাই দিয়া গোটেইকেইটা দিয়া, হাই। চেনেলটো ছাবস্ক্ৰাইব কৰিব দিয়া সকলোকে। এইখন হৈছে কৰ্দৈ ভজা আমাৰ, বিৰাট ভাল পাওঁ মই খাই। এইফালে ভাত, এইফালে দালি, এইফালে মাংস, আৰু এইটো কোমোৰাৰ জোল। কোমোৰাৰ জোল। খানা চাওকচোন কেনেকুৱা খানা হ'ব লাগিব। এইটো এই মানে ৰুনুৰ ভাই বোৱাৰী চুমি। তেওঁলোকৰ ঘৰত আহিছোঁ, মানে চুমিহঁতৰ ঘৰত আহিছোঁ আজি। আৰু এইফালে আমাৰ চুমিৰ মাহীয়েক, মানে তেখেত হৈছে আমাৰ আপাৰ আচামৰ ঢকুৱাখানাৰ পৰা আহিছে। তেখেতে ইয়াত আছে, গতিকে চিনাকি হ'লেও ভাল লাগিল। আৰু আজি মোৰ ইউটিউবত তোলাব পাৰি বেছি ভাল লাগিল। গতিকে এয়া চেনেলটো চাব আপোনালোকে, ভাল পাব চাই, উপভোগ কৰিব, কিছুমান বস্তু দেখা পাই থাকিব। চুমিয়ে কৈছে যদি মোৰ চেনেলটো চাই আপোনালোকে ভাল পায়, লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। দিয়া হৰি বলা। এতিয়া আমাৰ খাৱা ৰেডি, পুৰা একদম মানে হৰি বল দিবা ধৰিছে আপোনাৰ। বিৰাট দিয়া, খাই দিয়া। আমাৰ চবৰে ভাত খোৱা হৈ গ'ল। ইফালে খুৰীয়ে ভাত খাই আছে, খুৰী মাথাটো দাঙি দিয়ক অলপ। এইফালে ৰুনুই ভাত খাই আছে, তাইৰো হ'লে খোৱা। আৰু এইফালে খাই আছে পম্পীয়ে, চুমিয়ে নামটো মোৰ ভুল হৈ যায়। চুমিয়ে খাই আছে। গতিকে আমাৰ খোৱা লোৱা ফিনিছ। এতিয়া এখন পূৰা তামোল খাই ল'ম, তাই অকণমান এইকেইটা জিৰণি লৈ আছে, ময়ো অলপমান
জিৰাই পেলাই আৰু আপোনালোকক আবেলি কি হয় দেখুৱাই থাকিম। আঞ্জা বনাইছে বা কি আঞ্জা মানে ফাৰ্ষ্ট ক্লাছ আঞ্জা বনাইছে। এই চুমি বনাইছে একদম মানে বঢ়িয়া আৰু 1 নম্বৰ গৈছে আঞ্জা। কোমোৰা, টেঙা, মাংস, মাছ বিৰাট বহুত ভাত খাই দিলোঁ। এতিয়া মানে আৰু একো খাব নোৱাৰোঁ, ৰাতিলৈ একো খাব নোৱাৰা হৈ আছোঁ। মই তেতিয়াৰ পৰা যে ভাত খাব অহা বুলি কৈ আছোঁ, এতিয়া মানে আপোনালোকক আচল কাৰণটো কওঁ। আহিছোঁ যদিও ভাত খাব, ফূৰ্তি কৰিছোঁ যদিও তাৰে মাজত মানে এটা দুখজনক কাৰণ। এই মানে এইজন ল'ৰা তেওঁ মানে জন্ম হৈছিল 1988 আৰু মৃত্যু হ'ল 2023 চনত। বৰ দুখ লগা কাহিনী, হাৰ্ট এটেকত মৃত্যু হৈ গ'ল। বহুত বেয়া লাগিছে। আজি আহিছিলোঁ তেখেতসকলৰ ঘৰত, মৰিছে তেখেতে, কিন্তু আমি মানে যদিও ধেমালি কৰি খানাটো খাইছোঁ, মানে তেখেতৰ কথা মনত পৰিলে বহুত বেয়া লাগি যায়। গতিকে 32 বয়সতে মানে ইয়াৰ ওচৰতে তেখেত 33 ইয়াৰ ওচৰতে তেখেতে ঢুকাই থাকিল। তেখেতে য'তে আছে তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰে কামনাৰে মই আজি এই ইউটিউবৰ জৰিয়তে আপোনালোকে এইটো কামনা কৰিব, তেখেতে য'ত আছে তেখেতে যাতে চিৰশান্তি লাভ কৰে, আপোনালোকেও সেইটো কামনা কৰিব। বহুত ভাল মানুহ আছিল, কিন্তু উপায় নাই, নিয়তিৰ বিচাৰ, তেওঁ যাব লগা আছিল, গতিকে গুচি গ'ল। গতিকে দুখ লাগিল। আৰু এইজন হৈছে তেওঁৰ ল'ৰা। গতিকে ইয়াৰো ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ মোৰ ইউটিউবৰ জৰিয়তে। আৰু মানে বহুত দুখ লগা কাহিনী আৰু এখেত মাক, গতিকে মাকো বহুত দুখত থাকে। বহুদিন মাতি আছিল মোক, আহিলোঁ, কিন্তু দুখ লাগে আৰু বহুত দুখত থাকে। জানেই মানুহ ল'ৰাৰ মৃত্যু হ'লে কেনেকুৱা এটা মানে অনুভৱ তেখেতে বুজি পাইছে, দেখুৱাইছে। তেখেতে মোক ইউটিউবত ক'লে যে যদি পাৰা তুমি দেখুৱাই দিয়া ইয়াক এবাৰ। গতিকে মই আপোনালোকেও আশীৰ্বাদ কৰিব, পৰিয়ালটো যাতে সুখে সন্তোষে থাকিব পাৰে। গতিকে আপোনালোকক এহেঁতক মই দেখুৱাই দিলোঁ। দুখ লাগিল বহুত। ঢকুৱাখানাত মৃত্যু হৈছে, তেওঁ ঢকুৱাখানাত আছিল। ঢকুৱাখানাৰ পৰা ধেমাজিলৈ নিছিল, ধেমাজি মেডিকেলত মৰিছিল। গতিকে এম্বুলেঞ্চত গৈ থাকোঁতে মৃত্যু হৈ গৈছে। এয়া আৰু কি ক'ব, কৰুণ কাহিনী। এতিয়া আমি মানে আলহী ঠাইত যাব ওলালোঁ। তাৰমানে আহিছিলোঁ, এটা খবৰ ল'লোঁ আৰু চাহ তাহ খালোঁ। অলপমান মনটো এতিয়া বেছি বেয়াই লাগিল। আপোনালোকক যিখিনি দেখুৱাই দিছোঁ, তেখেতসকলে এতিয়া মোক খবৰ যাব অলপমান, তেখেতক ওলাইছে। এতিয়া আহিলোঁ আৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। বাই বাই। আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায়, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।